নমস্কাৰ বন্ধুসকল, আজি এখন নতুন ভাওনা কৰিবলৈ আহিছোঁ। ভাওনা হ'ল আমাৰ মৰমৰ বন্ধু হুমায়ুনহঁতৰ তাত, মানে আপোনাৰ জেগাটোৰ নামটো কৈ দিয়ে। আমাৰ নাগিনজুৰি মিৰিগাঁও। নাগিনীজুৰি মিৰিগাঁও। আৰু মোৰ লগত আছে এয়া আমাৰ জনাৰ্দন হাজৰিকা, এওঁ গাইছে সমৰ সিংহ। আৰু মোৰতো ছাছপেন্সত থাকক, সকলোৱে গম পাব অতি সোনকালে ভিডিঅ'টো লগ পাই আছোঁ। সন্মুখতে পত্নীয়ে অংকিত কৰা মোৰ ভাগ্যৰে উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি কাবেৰীৰ যাতে বিনা প্ৰতিবাদ মই জনালো সন্মতি। কথা ভাতৃত্ব স্নেহ দিগৰ ৰাজভোগ শ্ৰেষ্ঠ বুলি মোৰ ভয় ধাৰণা। আৰু তুমি প্ৰত্যুত সন্মতিবোৰ পৰিকল্পনাতে চলাই সন্মতি পৰিচয় দিলা যাব তীক্ষ্ণ বুদ্ধিৰ যুৱৰাজ। এই সুপক্ষম প্ৰাণ সমান্ত তাৰ বাবে অপেক্ষিছো ময়ো অতিমূলতাৰে। আপুনি যদি হয় এই বিশাল অযোধ্যাৰ রাজরাজেশ্বর তেন্তে তপপত্নী কাবেরী হব রাজদীশ্বরী। আর আজি এই পানি সেনাপতি থাকিব নালাগে নিশ্চয় দুর্বল পদৰ। নিশ্চয় নিশ্চয় সেনাপতি পাবা তুমি মদ পুরস্কার। তাৰ বাবে কাবেৰীৰ ইচ্ছাকে পূৰণ কৰিব লাগিব। তাৰ বাবে তুমি কোৱা প্ৰস্তুত।
रुको जरा सबर करो নিয়তি দেখি ভিখনে লীলা মুহূর্ততে বন্দী হবার পরা রাজ্যের মুকুটন হলু অধিকারী সেনাপতি বলুন এতিয়া তুমি করা রাজ্য সেনাপতি তোমার কর্তব্য তুমি ভালদরে করিব বাবা কর্তব্য বগল হলা সক্রিয় সন্তানময় যেতিয়াই কি আদেশ দিব মনফিরে অৰিম্পন সেনাপতি তুমি কর্তব্য নয় তোমার ঈশ্বর Attente muri, ভিখন আদেশ মুহূর্ততে তুমি কই এই বিশ্বামিত্র রাষ্ট্রমে চলাই ধ্বংস করে দিয়া আপনি কি না জানে এই বিশ্বামিত্রর মহত্তর কথা মহত্তর নামতে ব্রাহ্মণে কি কর্মতে সন্তাল মুড়ি দেব তুল্য খাচ্ছে ঠিক করিলে পথর ভিক্ষারী তার উপর অবিলম্বই ভিখাত প্রতিকূল সেনাপতি তুরন্ত বন্দী করি লইয়া না হে পাখণ্ড মনে কি আদেশ ইরুনাইচ
আজি এই ৰূপত মই চৰিত্ৰ দেৱব্ৰত কেনেকুৱা হৈছে ৰাইজ জনাব। সেই বিশ্বামিত্ৰৰ তপবন ধ্বংস হোৱা দেখি অপমানত আহিব ধৰিছে আপোনাক বিচাৰি আমাৰ আহিলে প্ৰবল ধুমুহা তাৰ বাবে দুখ উপযোগিত তুৰন্তে বন্দী কৰিব আহি পাপন দমনিক ক্ষমা কৰিব নোৱাৰিম কৰিব পাৰোঁ আপোনাৰ আদেশ দেখিছেই অগ্নিমূৰ্তি শংকিত হৈছো মই কৈ ভস্ম পাপন দমনি মই এতিয়াই অন্তি কৰিম ভস্ম ইমান অহংকাৰিত যদি আপুনি পাৰে মোৰ দাদা পুনৰবাৰ এই ৰাজ্যতে কৰক ৰাজঅভিষেক আৰু যদি নোৱাৰে তেন্তে